নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল পদুমিছ নিউ ভিডিঅ'লৈ স্বাগতম। আজি মই আপোনালোকক তিনিৰ মহত্বৰ বিষয়ে দুটামান কথা ক'ম। তেন্তে আহক কথাকেইটা জানি লওঁ। নম্বৰ 1, তিনিজন উপকাৰীৰ উপকাৰ পৰিশোধ কৰা কঠিন। পিতা, মাতা, অভিভাৱক আৰু গুৰুজন। নম্বৰ 2, তিনিটা বস্তু নিজৰ অন্তৰৰ পৰা মুছি পেলোৱা। লোভ, খং আৰু দেশ। নম্বৰ 3, এই তিনিটা সদায় নিজৰ কৰি লোৱা। সত্য, ধৰ্ম আৰু সদাচাৰ। নম্বৰ 4, তিনিটা গুণ নিজৰ কৰি লোৱা। ধৈৰ্য, সৰলতা আৰু ভদ্ৰতা। নম্বৰ 5, তিনিটা বস্তু নাচাবা। নিজৰ গুণ, আনৰ দোষ আৰু দুষ্টৰ মহত্ব। নম্বৰ 6, তিনিটাই মহান কৰে। যিয়ে ধন পাই গৌৰৱ নকৰে, ধন হেৰুৱাই দুখ নকৰে আৰু আনৰ ধন দেখি লোভ নকৰে।